নমস্কাৰ সকলোকে গুড মৰ্নিং আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি আমাৰ ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ফলঙনি ৰাইজৰ সহযোগত ফলঙনিত মুকলি বিহুৰ আয়োজন কৰা হৈছে। ইয়াত বিহু কৰ্মশালা দিয়া হৈছিলে, তাকে আজি কেনেকুৱা কাৰ্যসূচীৰে আগবাঢ়ি যাওঁ তাক আপোনালোকে চাই থাকক। আৰু বৰ্তমান আমাৰ কাৰ্যসূচী যথেষ্টখিনি আগবাঢ়িছেগৈ আৰু খন্তেক সময়ৰ পিছতে আৰু আৰম্ভ হ'ব। এয়া মুকলি বিহুৰ পৰম্পৰা অনুসৰি মুকলি বিহু পৰম্পৰা ৰক্ষা কৰি গছত গামোচা মাৰি আয়োজন কৰা হৈছে। উদযাপন সমিতি বিহু
আগলৈ আহিলে ভাল লাগিব যিসকল আমাৰ ড্ৰেছ কৰিছে নাচনি আগলৈ আহিলে ভাল লাগিব হয় না হয় নহয় সকলোৱে হাত চাপৰি দিব লাগিব দিব না সকলো নাচিব যিসকল আমাৰ আছে খুব ভাল লাগিছে সকলোৱে একেলগে সহযোগ কৰিব ৰেডি Con